गाइस नमस्कार সকলোকে মোৰ চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আজি লৈ আহিছো দালি ৰেচিপি দালি যেটো আমাৰ সকলোৰে মানে ঘৰত বনাই হেতু দালিটো থাকে গতিকে দালিৰ চাৰিটা বেলেগ বেলেগ পদ্ধতিৰে মই আজি ৰেচিপি লৈ আহিছো আশা কৰিছো ভিডিওটো নিশ্চয় ভাল পাব সকলোৱে আৰু ভিডিওটো শেষলৈকে চাব আৰু শেষত জনে আপোনাক নেপাহৰিব যে ভিডিওটো চাই আপোনালোকৰ কেনেকুৱা লাগিল গতিকে বেছি কথা নকওঁ ভিডিওটো আগবাঢ়ো এয়া মই বাটি এটা লৈ লৈছো আৰু ইয়াতে মই 1 কাপ দিছো ৰহৰ দাল আৰু ইয়াতে দি মসুৰ দালি 1 কাপৰ অকনমান কম আৰু অকনমান দিছো মাটিৰ দালি আপোনালোকে বেলেগ দালিও ইউজ কৰিব পাৰে আৰু নহলে অকল ৰহৰ দালিও দিব পাৰে তো এইখিনি ভালকৈ ধুই লৈছো এয়া আৰু ধুই লৈ এইখিনি পানী আৰু নিমখ দি পেলাই মই কুকাৰত বহাই দিম এইখিনি সিজিবৰ কাৰণে মই এইখিনি একেলগে সিজাই লম তাৰ পিছত মই বেলেগ বেলেগ ধৰণে বনাই আপোনালোকক দেখুৱাম তো ইয়া পানী দি দিছো পানী বেছি না লাগে 3 কাপ মান পানী হলে হৈ যাব তো ইয়াতে নিমখ বৰ্তমান 1 চামুচ দিছো পিছত লাগিলে দি দিম এয়া দেখিছে আমাৰ দালিখিনি খুব ধুনিয়াকৈ সিজি গৈছে এইখিনি ইয়াৰ এতিয়া আমাৰ ৰেচিপিটো বনাও বলক আৰু এয়া মই কেৰাহীটো বহাই দিছো গেছত আৰু কেৰাহীটো গৰম হোৱাৰ পিছতে ইয়াতে দিম মিঠাতেল কেৰাহীটো গৰম হ'বলৈ দি দিছো কেৰাহী গৰম হৈ গল আৰু এতিয়া ইয়াতে দিম মিঠাতেল মিঠাতেল অকনমান দি পেলাই তাত ফাৰ্ষ্টতে দিম মই আদা কেটুকুৰমান তাৰ পিছত এতিয়া দিম নহৰু কেটুকুৰমান আৰু এইখিনি অকনমান ভাজি লৈ পেলাই এইখিনি অকনমান ভাজি লম তাৰ পিছতে দিম ইয়াতে জলকীয়া কেইটুকুৰমান আৰু এতিয়া দিম ইয়াতে পিয়াজখিনি পিয়াজখিনি দি লৈ এইখিনি ভালদৰে ভাজি লম পিয়াজখিনি অকনমান ৰঙচুৱা নোহোৱালৈকে এইখিনি ভাজি থাকিম পিয়াজখিনি প্ৰায় অলপমান কালাৰ আহিছে দেখিছে আপোনালোকে তো এতিয়া ইয়াতে দিম মই বিলাহী এফাল সৰু সৰুকৈ কাটি পেলাই এনেকৈ দি লৈছো আৰু এইখিনি আৰু ভালকৈ ভাজি লম যাতে বিলাহীখিনি গলি যোৱা কৰি বিলাহীখিনি গলি গৈছে এতিয়া দিম ইয়াতে অকনমান হালধি অকনমান ভাজি লম এতিয়া এতিয়া ইয়াতে দালিখিনি দি দিম দালি মই 1 কাপ লৈছো তাৰ পৰা সিজোৱা দালিৰ পৰা এই দালিখিনি ইয়াতে দি দিলো আৰু দি পেলাই এইখিনি ভালদৰে ভাজি লম এতিয়া ইয়াতে 1 কাপ পানী দি দিছো আৰু দি পেলাই এইখিনি ভালকৈ লৰাই দি পেলাই এইখিনি উতলিবলৈ দি দিম এতিয়া দিম অকনমান নিমখটো মই বাকি কেইটা ভিডিওত দেখুৱা না আপোনালোকে নিজৰ আন্দাজ মতে নিমখটো দি ল'ব ইয়াতে মই দেখুৱাই দিছো নিমখটো অলপমান দি লৈছো মই অলপমান কম যেন লাগিল মানে বাকি কেইটা ভিডিওত মোৰ দেখুৱা নহল যে নিমখটো অলপমানহে কমিছিলে গতিকে মই অলপকে দিছো গতিকে দেখুৱা নহল আপোনালোকে দি দিব এইখিনি তো এয়া দালি আমাৰ উতলিছে তো দালিখিনি ধুনিয়াকৈ ৰেডি হৈ গৈছে তাৰ আগতে আৰু এটা কাম কৰিম আৰু সেইটো হৈছে এয়া মই গেছত এটা বাটি বহাই দিছো আৰু তাতে দিম অকনমান মিঠাতেল তাৰ পিছতে ইয়াতে দিম 1 চামুচ ঘিউ
তাৰ পিছত ইয়াতে দিম নৰসিংহৰ পাত কেইটামান লাষ্টত দিম সৰিয়হ কেইটামান আৰু এইখিনি অকনমান গৰম হোৱাৰ সৰিয়হকেইটা ভালকৈ ফুটি যোৱাৰ পিছতে এইখিনি নমাই দিছোঁ এইখিনি ৰেডি হৈ গ'ল আৰু দালিখিনি মই আৰু এবাৰ বহাই দিছোঁ ভালকৈ উতলিবৰ কাৰণে অকনমান মানে গৰম হ'বৰ কাৰণে অলপ ঠাণ্ডা হৈ গৈছিলে দালিখিনি তো এতিয়া মই ইয়াতে সেই বাটিত কৰা সেইখিনি মই ইয়াতে দালিখিনি দি দিম তেতিয়া গোন্ধটো বহুত ধুনীয়া আহে আপোনালোকে এইটো অপচনেল হয় কৰিলে কৰিব পাৰে নকৰিলেও কোনো কথা নাই এয়া দালিখিনি উতলিছে লাহে লাহে তো ইয়াতে মই সেইখিনি দি দিম এইখিনি ভালকৈ লৰাই দি আমি দালিখিনি নমাই দিম এয়া হৈছে আমাৰ দালি ৰেচিপি ৰেডি এইখিনি বাটিত মই বাকিছিলোঁ কিন্তু নাজানো ভিডিঅ'টো কেনেকৈ ভিডিঅ' নহ'লগৈ তো তাৰ কাৰণে ক্ষমা কৰিব চ' এনেকৈ দেখাইছোঁ তো আৰু এটা নেক্সট দালি বনাবৰ কাৰণে মই কেৰাহী বহাই দিলোঁ আৰু ইয়াতে দিলোঁ অকণমান মিঠাতেল তাৰপিছতে দিলোঁ আদা কেইটুকুৰমান তাৰপিছত নহৰু কেইটুকুৰমান আপোনালোকে আদাৰ সলনি সৰিয়হও দি দিব পাৰে ইয়াত মই আদাটো বেছি ভাল পাওঁ গতিকে আদাটো দি দিছোঁ তো এতিয়া দিছোঁ শুকান জলকীয়া দুটা এইখিনি ভালকৈ ভাজি লওঁ তাৰপিছতে দিছোঁ এয়া নৰসিংহৰ পাত কেইটামান তাৰপিছত দিছোঁ পিঁয়াজ এইখিনি ভালকৈ ভাজি লওঁ এইখিনি ভজা হৈ গ'ল দিছোঁ অকণমান হালধি দি লৈছোঁ মই নিমখটো দেখুওৱা নাই ইয়াতে নিমখটো আপোনালোকে দি দিব কমি গ'লে অকণমান দিছোঁ ৰেড চিলি পাউডাৰ আৰু এতিয়া ইয়াতে দালিখিনি দি লৈছোঁ দালিখিনি দি ভালকৈ লৰাই অকণমান ভাজি ল'ম দালিখিনি ভজা হৈ গ'ল আৰু এতিয়া দিম ইয়াতে অকণমান পানী আপোনালোকে যদি পনীয়া খাব বিচাৰে তেনেহ'লে পানী বেছিকৈ দিব পাৰে আৰু গোটা খাব বিচাৰিলে পানীটো কমাই দিব পাৰে তেনেহ'লে এইটো পানী দিয়াটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰে আপুনি কিমানখিনি গোটা খাব বা কিমানখিনি পনীয়া খায় তো এয়া মই এইখিনিত একাপেই পানী দিছোঁ আৰু এইখিনি ভালকৈ উতলিব দিছোঁ আৰু উতলাৰ পিছত আমাৰ দালি ৰেডি হৈ গ'ল এয়া হৈছে আমাৰ দালিখিনি বেছি গোটা হোৱা নাই পনীয়াই হৈছে এনেকুৱা দালিয়ে খাই ভাল লাগে আপোনালোকে যদি গোটা খাই ভাল পায় তেনেহ'লে অকণমান পানীটো কমাই দিলে হৈ গ'ল আৰু ইয়াতে মই বাটিটোত এনেকৈ নমাই দিছোঁ এইটো আমাৰ দালিৰ ৰেচিপি ৰেডি হৈ গ'ল নেক্সট দালিৰ ৰেচিপিটো বনাবৰ কাৰণে আকৌ কেৰাহীটো বহাই দিছোঁ গেছত এতিয়া দিছোঁ অকণমান মিঠাতেল
মিঠাতেলটো গৰম হোৱাৰ পিছতে এয়া দিছোঁ মই জিৰা এচামুচমান দিছোঁ। জিৰাখিনি ভালকৈ তেলত ভাজি হোৱাৰ পিছত এয়া দিছোঁ কেইটুকুৰমান নহৰু। এইখিনি নহৰুৱে দিছোঁ দেই, নহৰুৱে দিছোঁ, নহৰু বেলেগ বস্তু নহয়। চামুচখন সৰু হ'ল সেইকাৰণে কেইবাবাৰো দিব লগা হৈছে। তাৰপিছত দিছোঁ এয়া পিঁয়াজ, এয়া ডাঙৰ চাইজৰ এটা পিঁয়াজ দিছোঁ ইয়াতে। আৰু পিঁয়াজখিনি অকণমান ভাজি লওঁ। পিঁয়াজখিনি ভজা হৈ গ'ল আৰু এতিয়া দিছোঁ এয়া বিলাহী। বিলাহীখিনি গলি যোৱালৈকে ভাজিলোঁ। বিলাহীখিনি গলি গ'ল ধুনীয়াকৈ। এইবাৰ ইয়াতে দিছোঁ এয়া জিৰা পাউডাৰ, এয়া ধনিয়া পাউডাৰ, এয়া ৰেড চিলি পাউডাৰ। ৰেড চিলি পাউডাৰ মই কমকৈ খাওঁ গতিকে কমকৈ দিছোঁ। এয়া হৈছে জালুকৰ গুড়ি। গোটেইখিনি দি এবাৰ ভাজি লৈছোঁ। আৰু এয়া ইয়াতে দালিখিনি দি দিলোঁ মই, আৰু দালিখিনি দি এইখিনি এবাৰ ভালকৈ ভাজি ল'ম। তাৰপিছত দিছোঁ অকণমান হালধিটো মই দিব পাহৰি হৈ গৈছিলোঁ। হালধিটো এতিয়া দি লৈছোঁ অকণমান, দি পেলাই অকণমান ভাজি ল'ম যাতে হালধিৰ গোন্ধটো নাথাকে। তাৰপিছতে ইয়াতে দিম পানীখিনি দি এইখিনি ভালকৈ লৰাই দি পেলাই এইখিনি ভালকৈ অহালৈকে থৈ দিম। এয়া আমাৰ দালি উতলিলে, তো আমাৰ এইটো দালিও ৰেডি হৈ গ'ল। এয়া হৈছে আমাৰ দালিখিনি। এবাৰ নমাই পেলাই দেখাই দিছোঁ বাতি এটাত। তাৰপিছতে এতিয়া আৰু এটা দালি ৰেচিপি বনাবৰ কাৰণে মই কেৰাহীটো বহাই দিছোঁ। এইটো একেবাৰে চিম্পল দালি ৰেচিপি হয়, এইটো চাগে সকলোৱে বনায়। তো এয়া দিছোঁ মিঠাতেল অকণমান, মিঠাতেলখিনি গৰম হ'বলৈ থৈ দিছোঁ। এইখিনি গৰম হোৱাৰ পিছত এয়া দিছোঁ অকণমান পাঁচফোৰণ, সৰু চামুচেৰে এচামুচ, আৰু দিছোঁ এটা তেজপাত। এইখিনি ভালকৈ ভাজি হোৱাৰ পিছত এয়া দিছোঁ এফাল পিঁয়াজ সৰু সৰুকৈ কাটি। এইখিনি ভালকৈ ভাজি ল'ব লাগিব এবাৰ। এয়া দিছোঁ জলকীয়া কেইটুকুৰমান। এইখিনি ভালকৈ ভাজি লওঁ, অকণমান কালাৰটো চেঞ্জ হোৱালৈ। এইখিনি বাৰু সকলোৱে জানে, নকলেও। এইটো একেবাৰে চিম্পল ৰেচিপি হয়। এতিয়া দিছোঁ অকণমান হালধিখিনি দি এইখিনি অকণমান ভাজি ল'ম।
তাৰপিছত দালিখিনি দি দিছোঁ আৰু দালিখিনি দি অকণমান গোটেইখিনিৰ লগত মিহলি কৰাই দিছোঁ আৰু এতিয়া দিম ইয়াতে অকণমান পানীখিনি দিয়াৰ পিছত এইখিনি ভালদৰে উতলিবলৈ দিম এয়া আমাৰ দালি উতলিছে গতিকে আমাৰ দালি ৰেডি হৈ গ'ল লাষ্টত দালিখিনি নমাৰ অলপমান 10 মিনিটমান আগত ইয়াতে অকণমান আদা পিচি পেলাই মই এনেকৈ দি দিছোঁ তেতিয়া আদাৰ গোন্ধটো বৰ ধুনীয়াকৈ আহে আৰু খাই বিৰাটেই ভাল লাগে যদি আপোনালোকে ভাল পায় তেনেহ'লে দিব পাৰে আৰু শেষত মোৰ দালি ৰেচিপিকেইটা চাই কেনেকুৱা লাগিলে ক'বলৈ একেবাৰে নাপাহৰিব সৰি আৰু এয়া হৈছে মোৰ দালিখিনি আৰু মোৰ দালি ৰেচিপিকেইটা এবাৰ বনাই চাব আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগে জনাবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ